ইতিমধ্যে এটা বৃহৎ কেলেংকাৰী আমি গম পাইছোঁ যে বিটিআৰ প্ৰশাসনৰ অন্তৰ্গত যোৱা 3/12/2021 তাৰিখে বৰনদীৰ যি বুকুত শিল বালিৰ খনন তাৰ কাৰণে মহলবিলাকৰ টেণ্ডাৰ দিয়া হৈছিল। কিন্তু সেই টেণ্ডাৰত কাক টেণ্ডাৰ দিয়া হৈছিল আজি 7-8 মাহে তেওঁলোকে গোপন কৰি ৰাখিছে। আৰু গোপন কৰি ৰখাৰ একমাত্ৰ কাৰণটো হৈছে যে কোনোবা GM বা প্ৰমোদ বড়ো বা বিটিআৰ প্ৰশাসনৰ ফৰেষ্ট বিভাগৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ কোনোবা পালি নেতাই হয়তো এই মহলবিলাকৰ তেওঁলোকে এলটমেণ্ট নোপোৱাৰ বাবে তেওঁলোকে হয়তো এই কামটো 7-8 মাহ ধৰি বন্ধ কৰি থৈছে। আৰু এই 7-8 মাহ ধৰি বন্ধ কৰি ৰখাৰ পিছতো কিন্তু বৰনদীৰ বুকুত শিল বালিৰ যি খনন কাৰ্য বা শিল বালি ইতিমধ্যে কঢ়িয়াই আছে। আজি 7-8 মাহ ধৰি কিমান শ কোটি টকাৰ যে ইয়াত ৰাজহ ফাঁকি হৈছে সেইসমূহ আমি গম পাইছোঁ। ইতিমধ্যে বহুতো চালানবিহীন ডাম্পাৰ ইতিমধ্যে দৈনিকভাৱে তেওঁলোকে কঢ়িয়াই আছে, কিন্তু তেওঁলোকে চৰকাৰক ৰাজহ ফাঁকি দিছে। কাৰণ 7-8 মাহ ধৰি ইয়াত কোনো মহলৰ ইয়াত টেণ্ডাৰ নাই, তেওঁলোকে অবৈধভাৱে ইয়াত এই শিলবালি খনন শিলবালি তেওঁলোকে কঢ়িয়াই আছে। বিটিআৰ প্ৰশাসনৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তনৰ শ্লোগান দি তেওঁ যি সিংহাসনত বহিছিল, তেওঁ নেকি বিটিআৰ চিফৰ আসনত বহিছিল, তেওঁ চিফৰ আসনত বহি তেওঁ বড়ো ৰাইজক বা বিটিআৰ বাসী ৰাইজক তেওঁ চূড়ান্ত প্ৰতাৰণা কৰিছে। কাৰণ তেওঁলোকে যি 7-8 মাহৰ শ কোটি টকাৰ তেওঁলোকে যি ৰাজহ ফাঁকিৰ দৰে ঘটনা সংঘটিত হৈছে, এইসমূহ আমাৰ সাধাৰণ ৰাইজৰ যি তেওঁলোকে উন্নয়নৰ যি পইচা তেওঁলোকে আমি পোৱা নাই। কাৰণ তেওঁলোকে ইমান শ কোটি টকাৰ যি কেলেংকাৰী হৈছে ইয়াত আমি কিন্তু এই প্ৰশাসনক আমি ভুল বুলি আমি গম পাইছোঁ। কাৰণ তেওঁলোকে যি নেকি টেণ্ডাৰ দিয়াৰ পিছতো 7-8 মাহ ধৰি তেওঁলোকে কিয় ডিক্লেয়াৰ দিয়া নাই। আৰু আমি গম পাইছোঁ যে যোৱাকালি এই টেণ্ডাৰসমূহ সম্পূৰ্ণৰূপে তেওঁলোকে কেঞ্চেল কৰি দিছে। ইয়াত নিশ্চয় ফৰেষ্ট বিভাগৰ যি নেকি ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া লগতে বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াৰ লগত জড়িত সম্পূৰ্ণভাৱে আছে। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে সদায় আমি ৰাইজৰ পক্ষত আছোঁ। আৰু ৰাইজৰ যি টকা, ৰাইজৰ যি আমাৰ সম্পত্তি, এই নৈখন, এই বৰনদীখন আমাৰ সম্পত্তি, এই অঞ্চলটো এই ৰাইজৰ যি নেকি সম্পদ তেওঁলোকে চৰকাৰীভাৱে যি নেকি লুণ্ঠন চলাইছে এইসমূহ আমি বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতি গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিব। কাৰণ আমাৰ যি সম্পদৰ ওপৰত তেওঁলোকে লুণ্ঠন ৰাজ চলাইছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যি তেওঁলোকে এই কমিশ্যন ৰাজ আৰম্ভ কৰিছে বিটিআৰত, গতিকে এইসমূহ হ'বলৈ দিবলৈ আমি নোৱাৰোঁ। গতিকে আমি দাবী জনাইছোঁ তেওঁলোকে এইসমূহ বন্ধ কৰক আৰু